নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোৰঞ্জন আৰু আপোনালোকে চাই আছে মনোৰঞ্জন শৰ্মা অফিচিয়েল এণ্টাৰটেইনমেণ্ট। এই ভিডিঅ'টোত চাব শিৱৰাত্ৰিৰ প্ৰথম দিনাৰ কাৰ্যসূচী সকলোবোৰ দেখুৱাম আপোনালোকক। এই ব্লগছৰ 18 তাৰিখ দিনটোত কি কাৰ্যসূচী কৰা হয় এই ভিডিঅ'টো দেখুৱাম, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোতহে 19 তাৰিখৰ দিনটো, অৰ্থাৎ ইয়াৰ পিছৰ কাৰ্যসূচী পিছৰ দিনাৰ কাৰ্যসূচীৰ ভিডিঅ' দেখুৱাম। চাই দিব ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে। हरे हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु 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 महादेवा शंभु 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 महादेव हरे शंभु 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 महादेवा शंभु 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 महादेव कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसंतम हृदयारविंदे भवं भवानी सहितं नमामि कर्पूर गौरम करुणावतारम संसार सारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि हरे शंभु 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 महादेवा शंभु 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 महादेव। আমি ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ নাম ভৰালী ছাৰক আমি দায়িত্ব অৰ্পণ কৰিছিলোঁ। ছাৰ আমাৰ মাজত উপস্থিত আছে। মই ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি অৱনী শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আমি শ্ৰদ্ধাৰ ভৰালী ছাৰক ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু লগতে সহযোগিতা কৰিবৰ কাৰণে উদযাপন সমিতিৰ সন্মানীয় সভাপতি অৱনী শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ।
নাজিতা আৰু আগৰ গ্ৰুপটোৰ মাজত ফাইনেল এতিয়া যুৱতী আৰু মহিলাৰ মাজত আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ইয়াৰ পিছত যিবোৰ কাৰ্যসূচী হ'ব ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। তেনেহ'লে আজিলৈ বাই বাই। পিছৰ ভিডিঅ'টোত লগ পাব। ধন্যবাদ।